নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছো আশা কৰো সকলো ভালে আছে আৰু আজি মই আহিছো কেইটামান প্ৰশ্নৰ উত্তৰ লৈ যিখিনি মোৰ লগত ঘটিল লাখপতি বাইদেউ তাৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছো মোৰ ভিডিঅ'ত কমেন্ট কৰা কেইগৰাকীমান বাইদেউৰ মানে প্ৰশ্নৰ উত্তৰ কেইটামান লৈ মই আজি আহিছো এই ভিডিঅ'টো বনালো আৰু মোৰ লগত যিখিনি ঘটিছে বা মই যিখিনি কৰিছো তাৰ ওপৰত ভিত্তি কৰিহে কম যেহেতুকে লাখপতি বাইদেউৰ চেকসমূহ এতিয়াও বিতৰণ কৰি হোৱা নাই আমাৰ মামায়ে বিতৰণ কৰি আছে ঠায়ে ঠায়ে গতিকে বাইদেউসকলৰ বহুত কিবা কিবি ভুল আহিছে উপাধি ভুল আহিছে কাৰোবাৰ নামত ভুল আহিছে কিবা কিবি বহুত ভুল আহিছে মোৰ তাতো তেনেকুৱা হৈছিলে গতিকে মই যিখিনি কৰি পালো চেকখন আৰু তাৰ ওপৰত ভিডিঅ' বনাইছিলো আৰু তাত বহুত কমেণ্ট আহিছে বাইদেউহঁতে দিছে মোক ভুল অহাৰ ক্ষেত্ৰত তাকেই মই সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছোঁ আৰু যদি মোৰ কিবা কিবি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে মোক দুখ নধৰিব দেই নিজৰ বুলি মোক জনাই দিব এফালৰ পৰা আৰম্ভ কৰিব গৈছোঁ প্ৰশ্নসমূহ ৰঞ্জিতা বৰ্মন বাইদেৱে সুধিছিলে যে তেওঁৰ একাউণ্টত টাইটেল বৰ্মন আৰু হাজবেণ্ডৰ টাইটেল বনিয়া আছে কিন্তু চেকখনত অকল বৰ্মন আহিছে বনিয়াটো নাই এতিয়া কিবা প্ৰব্লেম হ'ব নেকি সুধিছিলে এইটো ক্ষেত্ৰত মই বাইদেউগৰাকীক এইটো ক'ব বিচাৰিছোঁ যে আপুনি যদি কিবা অসুবিধা দেখাইছে বেংকত তেতিয়াহ'লে আপুনি যিটো টাইটেলত আহিছে চেকখন সেই টাইটেলতে এটা আপোনাৰ মানে সেই টাইটেলতে এটা একাউণ্ট খুলি নতুনকৈ তাত চেকখন জমা দিলে আপোনাৰ কামটো হৈ যাব লাগে নিশ্চয় মোৰ ফালৰ পৰা মই কৈছোঁ আপুনি সুধি চাব পাৰে বেংকত যদি দুইটা টাইটেল থাকিলেও দিয়ে বা নিদিয়ে সেইটো মই নাজানো কিন্তু যদি নিদিয়ে আপুনি এইটো কাম কৰিব পাৰে আৰু তেনেকৈ বৰ্ণালী গগৈ বাইদেৱে তেনেকুৱাই কথা এটা কৈছিলে কমেণ্ট এটা দিছিলে যে তেওঁৰো এটাহে উপাধি আহিছে গতিকে তেওঁকো ক'ম মই যদি দিগদাৰ হৈছে তেতিয়াহ'লে আপুনিও তেনেকৈ বেংকত খুলিব পাৰে কমেণ্টবিলাকৰ মই প্ৰত্যেকগৰাকী মহিলাকে মই কমেণ্টবিলাকত মানে ৰিপ্লাই কৰিছোঁৱে যদি ভুলে ভ্ৰান্তি ৰৈ গৈছে মই সেইটো নাজানো তথাপিতো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ মুন স্কুক নামত আছে বাইদেউগৰাকীয়ে লিখিছে তেওঁৰো টাইটেলটো ভুল আহিছে কি কৰিব লাগিব তেওঁ মোক সুধিছিলে দেই মোৰ মানে নামটোত ভুল আহিছিলে আখৰ এটা তেতিয়া মই কি কৰিছিলোঁ ইয়াত যে নামানিলে ষ্টেট বেংকত গতিকে মই এক্সিছ বেংকত গৈ তাত এটা একাউণ্ট খুলিলোঁ একাউণ্ট খোলাৰ পাছত তাৰ লগত এফিডেভিট এখন দিলোঁ তেনেকৈ মোৰটো হৈ গৈছে যদি আপোনাৰ নামানে তেতিয়াহ'লে আপুনি তেনেকুৱা কৰিব পাৰে কিন্তু এক্সিছ বেংকত পইচা অলপ সৰহকৈ লাগে জমা থ'ব লাগে যিহেতুকে 10,500 মান টকা পায় পইচাটো আপোনাৰে থাকিব কিন্তু যদি অসুবিধা নহয় তেনেকৈ কৰিব পাৰে মই পিছৰ কমেণ্টটোলৈ আহিছোঁ এগৰাকী হ'ল বিনয়া ৰাভা বাইদেৱে দিছিলে যিকোনো বেংকত জমা কৰিব পাৰি নেকি বাইদেউ যিকোনো বেংকত জমা দিব পাৰি আপোনালোকে মানে যি বেংকৰ আপোনালোকে দিছিলে একাউণ্টৰ ফটো ষ্টেট দিছিলে তাত সেই বেংকত দিয়ক তাত যদি নলয় যদি বেলেগ বেংকত একাউণ্ট আছে তেতিয়াহ'লে তাত দিব পাৰে আৰু যদি নাই তেতিয়াহ'লে একাউণ্ট খুলি তাতো দিব পাৰে এইটো সিদ্ধাৰ্থ চেণ্ট এণ্টাৰটেইনমেণ্ট নামত আছে তেওঁ দিছিলে মেম্বাৰ যাব নোৱাৰিলেও দিবনে প্লিজ জনাব দেই তেনেকৈ দিছিলে নিশ্চয় দিব মেম্বাৰ যাব নোৱাৰিলেও মই যিটো ভাবিছোঁ মানে আপোনালোকে হয়তো এইটো সুধিছে যে মিটিংখনত যাব নোৱাৰিলেও মেম্বাৰ দিবনে নিদিয়ে চেক মই সেইবুলি ভাবিছোঁ আৰু এইটোৱে বুজিছোঁ যদি সেইটো সুধিছে তেতিয়াহ'লে নিশ্চয় দিব নগ'লেও কথা নাই নেক্সট কমেণ্টটো আছিলে লীলা বাইদেৱে কৈছিলে নেক্সট কমেণ্টটো তাত লিখিছিলে যে মোৰ নামটো ঠিকে আহিছে মই উপাধি দুটা লিখোঁ ছোৱালীতে দেৱী আৰু মানুহজনৰ উপাধি শইকীয়া এতিয়া মই দুটা উপাধি লিখিব লাগে সকলো কাগজতে দেৱী শইকীয়া আছে কিন্তু চেকখনত আহিল অকল দেৱীহে সেইবাবে বেংকত জমা নলয় আৰু ব্লকতো নলয় এতিয়া চেকখন তেনেকৈ আছে একো কৰিব পৰা নাই বাইদেউ আপুনি চেকখন তেনেকৈ পেলাই নথ'ব ইমান মানে দিছে যেতিয়া চৰকাৰে সুবিধাটো ল'ব লাগে আৰু এইটো কাম কিয় কৰিছে ব্লকে মই নাজানো কাৰণ জমা লওঁতে সিহঁতে চাব লাগিছিল নহ'লে যদি নাৰাখে
আপুনি এটা কাম কৰিব, নহ'লে দেৱী নামত এটা একাউণ্ট খুলি ল'ব, যিকোনো বেংক এটাত একাউণ্ট খুলি ল'ব, তাত তেতিয়া জমা দিব চেকখন, তেতিয়া আপোনাৰ কামটো হৈ যাব চাগে, নিশ্চয় হ'ব বুলি মই ভাবিছোঁ। বাকী আপুনি বেংকত গৈ সেই কামটো কৰিব। বেবী ফেমিলি বাইদেৱে কৈছিলে, সুধিছিলে মানে মোৰ ডাঙৰ বাইদেউৰ নামটো ভুল আহিছে, এতিয়া কি কৰিম। গতিকে সেইটো মোৰ নিচিনাই গতি হৈছে, মোৰো নামটো ভুল আহিছিলে, আখৰ এটা ভুল আহিছিলে নামটোত। বেংকে নল'লে কাৰণে মানে ষ্টেট বেংকে নল'লে কাৰণে মই এক্সিছ বেংকত গৈ একাউণ্ট খুলি এফিডেভিট জমা দিছোঁ, তাৰপিছত হৈ গৈছে মোৰ কামটো, পইচাও পালোঁ মই। গতিকে আপুনি তেনেকৈ কৰিব পাৰে যদি নেৰাখে তাত। নেক্সট কমেণ্টটোলৈ আহিছোঁ মই। পূজা গৌৰ বাইদেৱে সুধিছিলে আমাৰ গোটৰ 3জনীৰ ভুল আহিছে, চেক আমি ব্লকত জমা দিলোঁ, 3 মাহে পাৰ হ'ল, এতিয়াও খবৰ নাই। বাইদেউ আপুনি নিজে খবৰ ল'ব, কাৰণ ব্লকে আপোনাক কেতিয়াও খবৰ নিদিয়ে, আৰু দিলেও লাষ্টত। আৰু এইটো বহুত ডাঙৰ কথা হৈছে, কাৰণ মই জনাত চেকৰ ভেলিডিটি 3 মাহে থাকে। গতিকে আপোনালোকক হয়তো নতুনকৈ আহিবও পাৰে, মই নাজানো, কিন্তু মোৰ যেতিয়া ভুল আহিছিলে মই ব্লকত দিছিলোঁ, ব্লকৰ পৰা একো নতুন দিয়া নাছিলে চেক, সেইখনেই দিছিলে, একো শুদ্ধ কৰি দিয়া নাই, আৰু লগত কিবা এখন লিখিহে দিছিলে। সেইখনে তাৰ পৰা এখন দৰখাস্ত নিচিনাকৈ লিখিহে দিছিলে, কৈছিলে যে বেংকত জমা দিব, বেংকে তেতিয়া দিব বুলি। আৰু মই সেইমতে দিব গৈছিলোঁ, মোৰ নাৰাখিলে কিন্তু ষ্টেট বেংকত। আৰু ক'লে যিখন চেক ভৰাই দিয়া যিটো মানে বক্স আছে, তাত এইবিলাক কাগজ নধৰে, আৰু আমি এইবিলাক নোৱাৰিম বুলি ক'লে, এনেকৈ নহয় বুলি ক'লে। সেইকাৰণে মোৰ মানে উপায় নোহোৱাত মই তেতিয়া এক্সিছ বেংকত খুলিলোঁগৈ। গতিকে আপোনালোকৰ এতিয়া 3 মাহ পাৰ হৈ গৈছে, যদি এইটো বেয়া কথা হৈছে, আপোনালোকে নিজেই খবৰ ল'ব এবাৰ গৈ। আৰু যদি সিহঁতে নোৱাৰে, তেতিয়াহ'লে চেককেইখন লৈ আহক আকৌ, সিহঁতকে দায়ী ধৰক, কাৰণ 3 মাহৰ ওপৰত সিহঁতে কৰাটো কোনো যুক্তি নাই। আমাৰ ইয়াত তেনেকুৱা কৰা নাই দেই, মাতিলে কিন্তু মাটি তেনেকৈ দি পঠিয়াইছিলে, যদিও কামত নাহিল, আৰু যিখিনি কাগজ পাতি মানে ব্লকৰ পৰা দিছিলে সেইখিনিয়ে কামত নাহিল। আপোনালোকে নিজে খবৰ ল'ব পৰাপক্ষত। হিমজ্যোতি কলিতা বাইদেউ জীৱিকা সখীয়ে দায়িত্ব লৈছে, তেতিয়াহ'লে নিশ্চয় পাব চাগে আপোনালোকে, কিন্তু নিজে এবাৰ গৈ খবৰ লোৱাটো একো বেয়া কথা নহয়। আৰু এটা প্ৰশ্ন আহিছিল মিক্স আছাম পলাছ বুলি আছে। বাইদেউ আমাৰ চেকখনত উপাধি 2টা আহিব লাগিছিল, এটাহে আহিল, কোৰ্ট এফিডেভিট কৰিলে হ'বনে? দাদা, কোৰ্ট এফিডেভিট দিলে বেংকে নলয়, গতিকে আপোনালোকে চাগে নিশ্চয় এটা একাউণ্ট খুলিব লাগিব, যিটো উপাধিত আহিছিলে সেই উপাধিটোতে এটা একাউণ্ট খুলিব লাগিব নতুনকৈ বেলেগ এটা বেংকত, তেতিয়া আপোনালোকৰ কামটো হৈ যাব। আৰু কমেণ্টৰ ৰিপ্লাই দিয়া হৈ আছে, আপোনালোকে চালে কমেণ্টবিলাকৰ তলত এটা চিন ৰাখি দিব, পাইছোঁ বুলি, তেতিয়া মোৰ ভাল লাগিব। জ্যোতিষিকা বাইদেৱে লিখিছিলে, বাইদেউ মই ফৰ্ম ফিল আপ কৰোঁতে SBI একাউণ্ট দিছিলোঁ, এতিয়া প্ৰব্লেম দেখাইছে, চেকখন এক্সিছ বেংকত ভাঙিব পাৰিমনে জনাবচোন। নিশ্চয় পাৰিব, আপুনি এক্সিছ বেংকত ভাঙিব চেকখন, এটা একাউণ্ট খুলিব লাগিব, কাৰণ চেকখন যিহেতু এক্সিছ বেংকৰে হয়, সেইকাৰণে তাতে একাউণ্ট খুলি তাতে ভাঙিব পাৰিব। আৰু এটা কমেণ্টলৈ আহিছোঁ, ৰাখী দত্ত বাইদেৱে লিখিছিলে, বাইদেউ গোটত দিয়া একাউণ্ট নম্বৰটোতে দিব লাগিবনে? যদি আপোনাৰ গোটৰ যিটো একাউণ্টত দিছিলে সেইটো যদি ঠিক আছে, ক্লিয়াৰ আছে, তেতিয়াহ'লে তাতে দিব পাৰে, আৰু নিদিলেও বেলেগ একাউণ্টত দিলেও হ'ব। আৰু এটা কমেণ্টলৈ আহিছোঁ, নৱজিত ডেকাই লিখিছিলে, পালেনে পিছত পইচাটো, পাছত কেনেকৈ কি প্ৰচেছত কৰিলে জনাবচোন। দাদা বুলিয়ে কৈছোঁ আৰু মই, দাদা মই পইচাটো পালোঁ, আৰু অলৰেডি তাৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈছোঁ, আপুনি চাবচোন, পালে গোটেইখিনি বুজি পাব। আৰু এটা কমেণ্ট আহিছিলে, বাইদেউ পইচাটো নিজৰ একাউণ্টত দিব নে গোটৰ একাউণ্টত জমা দিব? বাইদেউ পইচাটো নিজৰ একাউণ্টতে জমা দিব, চেকখন নিজৰ একাউণ্টতে জমা দিব লাগিব, তেতিয়াহে আপোনাৰ নিজৰ একাউণ্টত পইচাটো সোমাব, গোটৰ একাউণ্টত দিব নালাগে দেই। বাইদেউহঁত মই সকলো প্ৰশ্নৰ উত্তৰ পৰাপক্ষত দিবলৈ চেষ্টা কৰিছোঁ, তাৰ মাজতে যদি ৰৈ যায় মোক ভুল ভ্ৰান্তি নধৰিব, আৰু এনেকৈ মোক ছাপৰ্ট কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাব, অকল গোটৰ ভিডিঅ' বুলিয়ে নহয়, মই বেলেগ ভিডিঅ'ও বনাওঁ, ঘৰুৱা কিবাকিবি সকলো ধৰণৰ, গতিকে চাব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি কথা কৈছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব দেই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটাটো মাৰিয়ে দিব, তেতিয়াহে মই বুজি পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।